শ্ৰদ্ধাৰ নাট্যপ্ৰেমী ৰাইজ আপোনালোকে ইতিমধ্যে গম পালে যে আজি থিয়েটাৰ ৰাজলক্ষ্মীয়ে তেওঁলোকৰ প্ৰথমখন নাট নিবেদন কৰিলে মনে মনে চাওঁ তোমাক আৰু কাইলৈ তেওঁলোকে নিবেদন কৰিব ভ্ৰাম্যমানৰ বাচ্চা চম্পক শৰ্মাৰ ঘাঁ আৰু আমাৰ মাজত আছে জনপ্ৰিয় অভিনেত্ৰী কল্পনা কলিতা তেখেতৰ পৰা দুআষাৰ জানিব চেষ্টা কৰিম কাইলৈ নাটখন সম্পৰ্কে খুবেই ধুনীয়া নাট এইবাৰ আমাৰ বৰ্ষশ্ৰেষ্ঠ নাট বুলি সকলো ৰাইজে কৈছে আৰু যিহেতু চম্পকদাই লিখিছে চম্পকদাই নিজে অভিনয় কৰিছে আৰু আমি তাতে অভিনয় কৰাৰ সুযোগ পাইছো আৰু খুব চৰ্চাত আছে ঘাঁ নাটকখন আহক ঘাঁটো কোনে কাক ঘাঁ দিছে সেই ঘাঁখিনি চাবলৈ আহক আৰু খুব ধুনীয়া পৰিৱেশ আজি আমাৰ ফাৰ্ষ্ট নাইট আমি কৰিলো ইয়াত গেৰিমাৰী ৰাইজ খুব বেছি উৎসাহী আৰু কমিটিখন খুবেই বেছি ভাল অকণমান কমিটিখনৰ কাৰণে হাত চাপৰি হ'ব লাগে খুব ধুনীয়াকে তোমালোকে কমিটিকাৰী তোমালোকে কৈছা কেমেৰা বেকত যিজন মানুহ আছে তেখেতে মোক সদায় কণ্টেক্ট কৰি থাকে তেখেতে কয় ফোনত খুব কণ্টেক্ট আৰু চবতকে মোক ভাল লগা এইটোৱে বস্তু যে ইমান পাব্লিচিটি মই আজিলৈকে অসমৰ কোনো কমিটিক মই দেখা নাই কৰা দেই তাৰ কাৰণে খুবেই বেছি ভাল আৰু এইখিনিৰ পৰা আপোনালোকৰ পৰা আচলতে বেলেগেও বহুত শিকিব পাৰিব আৰু ভ্ৰাম্যমানক আগুৱাই নিয়াত আপোনালোকৰ যিমানখিনি সহায় সহযোগিতা আছে তাৰ বাবে মই ধন্যবাদ জনাইছো আৰু আগলৈ আমি আৰু লগ পাম বহুত ধন্যবাদ আহিব কাইলৈ খালি আৰু এটা কথা সৰু চাই যিহেতু আমি দেখো যে ভ্ৰাম্যমানত নাটক কৰি চুক্তিবদ্ধ হয় তেনে ক্ষেত্ৰত আজি চন্দন ডেকাৰ যিটো অৱস্থা হ'ল তেনেকুৱা আগতেও বহুখিনি অভিনেতা অভিনেত্ৰী হৈছে সেই সম্পৰ্কে আপুনি দুআষাৰ যিহেতু শিল্পী বুলি ক'লে আমি কয় যে চৌষষ্ঠি কলাৰ অধিকাৰী হ'ব লাগে কিন্তু মই নহয় দেই চৌষষ্ঠি কলাৰ অধিকাৰী তাৰ মাজত আমাৰ এটা বিষাদ ৰসো সোমাই থাকে সেই ৰসটোৰ মাজতে আমি চলি যাব লাগে আজি চন্দনৰ যিটো অৱস্থা হৈছে সেইটো ভগৱানে নকৰক যে কাইলৈ পৰহিলে আৰু কাৰোবাৰ হওক তাৰ বাবে খুবেই বেয়া লাগিছে কিন্তু শিল্পী সেই হাঁহি মাতি মনত কষ্ট থাকিলেও দুখ থাকিলেও আমি ষ্টেজত মানুহক হহুৱাবই লাগিব আমি নিজে কান্দিব লাগিব আৰু মানুহক কন্দুৱাবই লাগিব এইটো আচলতে ৰাইজৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ নহলে আমি শিল্পী হ'ব নোৱাৰো কিন্তু ধন্যবাদ জনাইছো আপোনাক আৰু শ্ৰদ্ধাভাজন নাট্যপ্ৰেমী ৰাইজ কাইলৈ আকৌ আহিব ঘাঁ চাবলৈ এয়া আপোনালোকৰ সন্মুখত জনপ্ৰিয় অভিনেত্ৰী একেলগে ক'ব লাগে ৰাজলক্ষ্মী মঞ্চত ধন্যবাদ।